কিমান বয়স হৈছে ছোৱালীজনী আপোনাৰ? তেখেতে কি কৰে? কি নাম? পুলিচে ধৰিলে নে? এতিয়া কি বিচাৰে আপুনি? কি কাৰণে গৈছিল আপোনাৰ ঘৰত? মানে মই নথকা বা দেউতাকে নথকা চাই উঠি ঘৰত যায় উঠি এই অপৰাধ কৰে। আগে পিছু যায় কয়, কিন্তু মই আৰু আমাৰ ঘৰৰ মানুহ যেতিয়া বা ককা বুলি মাতে যেতিয়া কামঠা কৰে বা মৰম কৰে দে বুলি ভাবোঁ, কিন্তু খালি আৰু বেয়া কৰ্মটো আগে পিছু কৰা বুলি সন্দেহ হয় নেকি? কৰিছিলে কৰা বুলিয়ে কয়, মানে ছোৱালীটো ফুটিলে কৰে আৰু আগে পিছু কৰা বুলি। তাইক কিবা দিয়ে, খাব কিবা দিয়ে নেকি? খাব কণী দিয়ে, কিন্তু আৰু আহে আৰু প্ৰলোভন দিয়ে নেকি? প্ৰলোভন নিদিয়ে, কয় বোলে তই যদি মায়ে বেলেগ কৰিম কিবা সন্ধিয়া সময়ত চন্দন নাথ নামৰ এজন ব্যক্তি আহি আমাৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছিলে আৰু এজাহাৰ দাখিল কৰি তেওঁ জনাইছিল যে তেওঁ নাবালিকা কন্যা পল্লৱী নাথ বয়স এবাউট 9 বছৰ, তাইক ঘৰৰ ওচৰৰে একে গাঁৱৰে শিক্ষক মানিক নাথে ৰেপ কৰা বুলি পিনে আমাৰ ওচৰত জনাইছিলে আৰু তেওঁলোকে লগতে এটা ভিডিঅ' আমাৰ ওচৰত দাখিল কৰিছিলে আৰু ভিডিঅ'টো চাই আমি দেখা গৈছে যে তেওঁ নহয় কমিটেড ৰেপটো হৈছে আৰু সেইকাৰণে এই খবৰ পোৱা মাত্ৰকে আমি সময় পলম নকৰি লগে লগে গৈ তেওঁক মানিক নাথক কৰায়ত্ব কৰি এতিয়া আমাৰ যিমান আছে তেওঁক প্ৰস্তুত কৰি বিশেষ ব্যৱস্থা লোৱা হয় আৰু ইতিমধ্যে আমি এজাহাৰ ভিত্তিত এনে গোচৰ ৰুজু কৰা হৈছে মুছলপুৰ থানাৰ গোচৰ নম্বৰ 91 আৰু ধাৰা হৈছে পস্কো আইনৰ 4 নং ধাৰা। বাকী যদি তদন্তত আৰু কিবা এটা আহে তেতিয়াহ'লে আমি সেকশ্যন 8 কৰিব লাগিব। ঘটনা এইখিনিয়ে বৰ্তমান। নমস্কাৰ, মই প্ৰিয়ংকা। বাক্সাৰ মুছলপুৰত জঘন্য ধৰ্ষণ কাণ্ড। এগৰাকী 9 বছৰীয়া কণমানিক ধৰ্ষণ কৰে এজন লম্পট শিক্ষকে। 30 আগষ্ট বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পলাশগুৰিৰ এগৰাকী 9 বছৰীয়া কণমানিক ধৰ্ষণ কৰে 1 নং ভোগপাৰ গাঁৱৰ মানিক নাথ নামৰ এগৰাকী 45 বছৰীয়া শিক্ষকে। জানিব পৰা মতে লম্পট শিক্ষকজনে ওচৰৰ গাঁৱৰ ঘৰৰ একেবাৰে কাষৰ কণমানিগৰাকীৰ লগত দীৰ্ঘদিন ধৰি মাক দেউতাৰ অনুপস্থিতিৰ সুযোগ লৈ যৌন উৎপীড়ন চলাই আহিছিল। কণমানিগৰাকীয়েও সেই সম্পৰ্কে ইতিমধ্যে বহুদিন আগতেই মাক দেউতাকৰ আগত অৱগত কৰিছিল যদিও একো প্ৰমাণ নথকাৰ অভাৱত পৰিয়ালটোৱে একো এটা কৰিব পৰা নাছিল। কিন্তু যোৱা নিশা কণমানিগৰাকীয়ে নিজেই দেউতাকৰ মোবাইল ফোনত সমস্ত ঘটনা ৰেকৰ্ড কৰি ৰাখিছিল আৰু তাৰ পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰাত মুছলপুৰ আৰক্ষীয়ে লম্পট শিক্ষকজনক কৰায়ত্ব কৰি পৰিয়ালৰ ভাষ্যৰ ভিত্তিত POCSO আইনৰ অধীনত 91/2021 নম্বৰত এক গোচৰ ৰুজু কৰে। ইফালে অমৰাবাৰীত মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মৰত মানিক নাথ নামৰ লম্পট শিক্ষকজনৰ এনে কৰ্মকাণ্ডই স্বাভাৱিকতে হতচকিত কৰি তুলিছে স্থানীয় ৰাইজৰ লগতে সমগ্ৰ মুছলপুৰ অঞ্চলৰ সচেতন মহলক। বাক্সাৰ জালাহৰ পৰা কণমণি শৰ্মাৰ ৰিপৰ্ট, অৰুণোদয় অসম।